মন কৈ ফেলে জনাব মানে আজি মই বহুত হেপি মানে আৰু কি কম ভাষা নাই মানে গাইজ ক'বলৈকে আৰু গাইজ আজি মই 1K মানে 1000 সাবস্ক্ৰাইব মানে গাইজ কমপ্লিট হৈ গ'ল। ইমানখিনি আপোনালোকৰ মৰম আৰু ছাপোৰ্ট পাই মানে মই আজি বহুত আৰু সুখী হৈছোঁ, হেপি হৈছোঁ মানে গাইজ কি বুলি ধন্যবাদ দিম আৰু গাইজ ক'বলৈকে ভাষা নাই মানে গাইজ মোৰ একে ভাষাহীন আৰু গাইজ আৰু 1K ছাবস্ক্ৰাইবাৰ হৈ গ'ল কিন্তু চেলিব্ৰেশ্যন কৰিবলৈ হাতত টকা নাই, টকা তাকে আহিব গাইজ দুদিনমান দেৰিকৈ টাইম লাগিব আৰু সকলো হৈ আছে 2019ৰ পৰা গাইজ এতিয়ালৈকে 2024 পালে 19 20 21 22 23 24 6 বছৰ ধৰি গাইজ আজি ভিডিঅ' কৰিয়ে আছিলোঁ মই মাজতে মোটামুটি 2-3 বছৰমান ৰৈছিলোঁ মানে চেনেলটো ডিলেট হৈ গৈছিল মানে একবাৰ চেনেলটো ডিলেট হৈ গৈছিল কিন্তু মই আকৌ এবাৰ ৰিকভাৰী কৰি আনিছিলোঁ চেনেলটো আগতে মানে গাইজ মই এনেকুৱা এটা হৈছিল মানে 10টা ভিডিঅ' আহিলোঁ ভিডিঅ'ত মানে 10টা ভিডিঅ' আহিলোঁ গাইজ মই বহুত হেপি হৈছিলোঁ তাত আৰু কি ক'ম আৰু গাইজ মানে 10টা ভিউজ আহিলেও বা 10টামান মানে গাইজ 50টা ছাবস্ক্ৰাইবাৰ আহোঁতে মই মানে কেক এটা 100টা ছাবস্ক্ৰাইবাৰ আহোঁতে মানে কেক এটা এনেকৈ দিছিলোঁ গাইজ মানে 5 টকীয়াকৈ মানে ভিডিঅ'টো মই ডিলিট কৰি দিলোঁ বাৰু আৰু মোৰ চেনেলটোৰ লগতো বহুত মানুহ জড়িত হৈছিল প্ৰথমতে কিন্তু এতিয়া কোনো নাই এতিয়া মই অকলে আৰু আছে কোনোবা কিন্তু ঘৰৰ ওচৰৰ কোনো নাই আৰু হ'ব আৰু যদি মোৰ চেনেলৰ আগতে কোনোবা আছিল আমাৰ ঘৰৰ ওচৰৰে হওক বা কোনোবা হওক আৰু তেওঁলোকক মোৰ ফালৰ পৰা থেংক ইউ আৰু কংগ্ৰেচুলেশ্যন মোকে দিব লাগে আপোনালোকে ময়ে দিছোঁ আৰু বোলে আপোনালোকে এটা কমেণ্ট কৰি পেলাই জনাব মানে মই বহুত হেপি আৰু আগলৈকে মানে মোক এনেকৈ আগুৱাই লৈ যোৱাত আপোনালোকে সহায় কৰিব আৰু ছাপোৰ্ট কৰিব গাইজ বাই বাই।